নমস্কাৰ বন্ধুসকল, স্বাগতম কৰিছোঁ আমাৰ এটা নতুন অন্য এটা ভিডিঅ'ৰ মাজত। আৰু আপোনালোকে চাইছে আমাৰ চেনেল চিমান ফাই। আপোনালোকে এই চেনেলটো বহুতো চাপৰি মক্কেলামী আৰু ফেচবুকৰ পঞ্চটাৰ কেইটামানক পেলা দেখিছে। সেই পেলা কথাত মানে দুটা এটা বাইচান্স গালি ওলাই যায়। বাইচান্স আজিৰ ভিডিঅ'টো হ'বলৈ যাইছে বাল আৰু কেলাৰ ওপৰত। বাল আৰু কেলা বাল কেলা কোৱা কেলা কিছুমান চুট মাৰা নেকি কেলা কোৱা নাযায়, কেলা ওলাই যায়। হয়, আজি আমি কথা পাতিম বাল আৰু কেলাৰ ওপৰত। মানে ইনষ্টাগ্ৰামক কেইটামান গাইছ নিব্বি আৰু নিব্বা নহয় নিব্বি কথা মানে গাইছ বাল আৰু কেলাটো গাইছ মানে ওলাই যায় বোলে তাহাঁতৰ। আজি গাইছ বাল আৰু কেলাৰ ওপৰত কথা পাতো বলক। বেছি বলম নকৰি ভিডিঅ'টো যে আৰম্ভ কৰো। এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে। মাৰানি আছে মাদাৰেও গম পাই যে মই বেয়া কথা কওঁ। ওকে, ভিডিঅ' ষ্টাৰ্ট কৰ। পুলিচ প্ৰশাসনক সন্মান কৰোঁ, সেইবাবে ডিছক্লেমাৰটো দিয়া হৈছে। অনুৰোধ কৰিব বিচাৰিম ভিডিঅ'টো যিসকলে চাই আছে স্কিপ নকৰাকৈ যেন শেষলৈকে চায়। আৰু এই ভিডিঅ'টো চাই কোনো গুটি থকা গাভৰুৱে পুলিচ কেছ দিম বুলি ভাবুকি প্ৰদান নকৰে যেন, কিয়নো মনত ৰাখিবা মামা বিধায়ক হে হামাৰে। এই ভিডিঅ'টো চাই আপোনালোকে কেৱল হাঁহক, কিয়নো আমাৰ উদ্দেশ্য কেৱল মাত্ৰ মনোৰঞ্জনৰহে, কোনো লোকক ব্যক্তিগত আক্ৰমণ কৰা নহয়। ইয়াৰ পাছতো যদি কোনো লোকে গাত পাতি লয় তো ফিৰ আও কাভি হাবেলি পে। समझ रहे हो? জংগলত ভিডিঅ' বনাবাইছো মই জংগলত। মানে ময়ো আহিছো জংঘলত মানে ভিডিঅ' বনাবা। ঘৰত থাকিলে অলপমান কথা গিলা ক'বা নোৱাৰো না, সেই কাৰণে জংগলত আহি মই মানে ঘৰত থাকিলে কথা গেলা ক'বা নোৱাৰো, মানে ৰিপ্লাই দিবা তোমালোকক। সেই গতিকে মই আহিছো মানে জংঘলত তোমালোকক পেলিবা, মানে সকলোকে আজি পেলিম। আচ্ছা কোৱাচোন, তোমাৰ মুখৰ পৰা ইমান বেয়া ভাষা কিয় ওলাই? সিতা অট'মেটিকলি আহি যায় মোৰ মানে ভাষা গিলা। অ আচ্ছা, অট'মেটিকলি ওলা নেকি? মোৰো ওলাই বাল। তুমি যে বেয়া ভাষা মান যে কত, মানে তোমাৰ ঘৰত গম পাই না নাপায়? মোৰ মাদাৰেও গম পাই যে মই বেয়া কথা কওঁ। কিন্তু ছোৱালী হৈ ইমান বেয়া ভাষা ক'লে ইমান এটা ভাল নেদেখে না। ল'ৰা হ'লে কথা নাই, বাল চাত মেক্স চব ক'ব পাৰি। কি অকল ল'ৰা মানুহে কি বেয়া কথা ক'ব পাৰে নেকি? ছোৱালী মানুহ নৰে? নৰে, পাৰে, চবে পাৰে। যদি ছোৱালী মানুহ যদি ওপৰত যদি উৰি আছে মানে হেলিকপ্টাৰ, তুমি বেয়া ভাষা ক'বা কিয় নৰা? কোনে কৈছিনো তোমাক? কোন গৰুটোৱে কৈছিনো? বাল আৰু কেলা, বাল কেলা কওঁ এটা মোৰ ফেভৰেট মানে ভাষা হয়, মোৰ বহুত প্ৰিয় ভাষা হয় এটা বাল কেলা। আচ্ছা, বাল কেলাটো কোৱা নেকি ফেভৰেট ভাষা? সেইকাৰণে কওঁ, কথা নাই ক'বা। কিন্তু তোমাক অলপ চিনাকি চিনাকি লাগিছে। তুমি সেইটো নহয় জানো জাঙিয়া নিপিন্ধাটো? पहली गल के किसी ना मेल जोड़नी मेरा बड़े कारण डूंगिया ताही टकिया चेरा निकला। মানে ল'ৰা মানুহৰহে মুখ, আমাৰতো আৰু এখন কুটিহে। একো নাই, বয়া ভাষা কৈ থাকবা। বয়া ভাষা কৈ একদিন একদিন উন্নতি হবা, মানে তোমাৰ বহুত উন্নতি হ'ব। এদিন লাগি থাকা পাৰিবা। নেক্সট লগে দি মোৰ বাল কেলা নুশুনলিও সি বেয়া হ'বই। খেলা আৰু কোনাই লগাইছে? এ হাতে দি মাকছে। এইবোৰ মৰম ভাল পোৱা একো নাথাকে। যিজন মানুহ আজি তোমাৰ হয় সেইজন মানুহ কাইলৈ বেলেগৰো হৈ যাব পাৰে, কি গেৰেণ্টি আছে? ইজনী কোনোবাই পেলি গ'লে ৰিয়ানে পেলিছে, ৰিয়ানে পেলিছে ন তোমাক? এইবোৰ মৰম ভাল পোৱা একো নাথাকে। মৰম ভাল পোৱা নাথাকে বুলি তুমি ডাইৰেক্ট কিয় ক'লা? দিছ ইজ কুৱেশ্যন। মানে ডাইৰেক্ট ছোৱালীসকলক কৈছোঁ এটা কথা, মানে কিছুমানক কৈছোঁ দেই, মানে সকলোকে কোৱা নাই। মানে ছোৱালীজনীৰ কিয়াৰ লওঁতে লওঁতে বয়ফ্ৰেণ্ডজনী ফাটি যায়, কিন্তু তথাপিও যিমান কাজিয়া হওক কিবা হওক, কিন্তু এটা কথা সুধবই, বাবু ভাত খালা না, কিবা খালা না? লেলাই থাকে, লেলাই দিনটো কাম বন বাদ দি কেৱল লেলাই থাকে। কিন্তু পাছত কি হয়? সঁচা ভাল পোৱাৰ মূল্যটো কি হয় পাছত? বা ফুলকা বা হয় পাছত। কিন্তু ছোৱালীজনী আৰু কিন্তু ডাইৰেক্ট ব্ৰেকআপ নিদিয়ে। ছোৱালীজনী মানে ব্ৰেকআপ কৰা মানে এটা মানে অভিনয় নাটক এখন লিখি দিয়ে দেখোন। নাটক মানে ইংকে মানে তাহাৰ কাৰণে স্ক্ৰিপ্ট থাকে, মোৰো স্ক্ৰিপ্ট নাই ভিডিঅ'ত। তাহাঁতে মানে স্ক্ৰিপ্ট থাকে, ইংকে মানে লেখাই তাক মানে ইংকে কৰে, মানে ইংকে কৰিলে মোক সি মানে এৰি যাব, ইংকে কৰিলে মানে সিয়াৰ লগত মই এতিয়া সুখত থাকিব পাৰিম, এতিয়া মোক ই এৰি যাব মাকছে। চৰি মানে অলপ পাৰ্চনেল মানে তুমি যে কৈছা ডাইৰেক্ট মানে মৰম ভাল পোৱা নাথাকিব আছে, বহুত আছে। তোমাক মানে বেয়া কৰি মানে পেলিছে, সেই গতিকে তুমি ইনকে কৈছা। একো নাই, খাবা লাগে মাজে মাজে পেলা। কোন এইটোচোন মিয়াখালী বাদ কৰোঁ ওপৰত। মিয়াখালী বা হ'লে অলপ পাৰি মানে কণ্ট্ৰল কৰিবা, মানে এই পুৰা নৰি, এই পুৰা মানে পুৰা দিয়ে, কিন্তু ক্ৰম বজাৰত নহয়, ফেচবুকত
এই মানে ফেচবুকটো ভাবিছে নিজকে মানে ক্ৰম ব্ৰাউজাৰ বুলি, সেই গতিকে এনেকুৱা এনেকুৱা ভিডিঅ'তে মানে আপলোড কৰি থাকে। আৰু কেমেৰামেন কিন্তু বেলেগ নহয় দেই, কেমেৰামেন হৈছে তেওঁৰ হাজবেণ্ড দেই, কেমেৰা কৰি কিন্তু তেওঁ মজা পায়। কিন্তু আৰু কিন্তু এটা কথা, এইক মানে মই মানে একদিন মানে দেখছোঁ মানে জংঘলৰ মাজত মানে দি আছিল 500 টকা কৰি না কিবা 300 টকা কৰি দি আছিল। যদি মই মিছা কৈছোঁ মানে ভিডিঅ' ক্লিপটো চাই লওকচোন। এই মানে কেৱল মানে এটা কথা কৈ থাকে, টেলিগ্ৰামটোত মানে তেওঁ বোলে কিবা অপেন ভিডিঅ' বনাব, কিবা ভিডিঅ' বনাব, কিবা বনাব। এইগিলাখান কৰাত কৰি তোমাক এটা কথা কৈছোঁ মই, ডাইৰেক্ট তুমি গুচি যোৱা ক্ৰম ব্ৰাউজাৰত, ডাইৰেক্ট ভিডিঅ' বনাও অপেনলি, হাজবেণ্ডে কৰিব কেমেৰাটো, তুমি কৰিবা, একো নাই। তুমিতো দিয়াই চাগে বহুতক, তোমাক বহুতে পেলি পেলি কয় তোমাৰখন বহুত ডাঙৰ ন মানে হৃদয়খন, সেই গতিকে তুমি বহুতক দিয়া মৰম। একচুৱেলি গাইজ এইগিলাখানক কথা এটা ক'ব লাগিলে ফেচবুকটো বৰবাদ কৰা গাইজ মানুহ কেইজনৰ যদি নাম দিয়া আহে অসমৰ মানে কমেণ্টেশ্যনত এইকেইজন মানে ফেচবুকটো নিজকে ক্ৰম ব্ৰাউজাৰ বুলি ভাবি এইগিলাখানে ভিডিঅ' মানে দি থাকে, কিবা চেলকি কিবা কৰি বাল কৰি আল কৰি চেট কৰি। আমি কৰিলে বয়া, তাহোন কৰিলে ভাল। আমি যদি তাহাঁতক যদি ৰ'ষ্ট কৰোঁ এতিয়া আমাকে ওপৰত মানে ৰিপ্লাই দিব, ৰিপ্লাই অধিকাৰ কিয় মানে কিয় অধিকাৰ থাকিব আমাৰ মানে তাহাঁতৰ পৰা মানে কথা কওঁ এনেকৈ। তাহাঁতেতো পাৰ্চনেল হয়, আমি মানি লৈছোঁ তোমাৰ পাৰ্চনেল লাইফ, তোমাৰ কেমেৰা তোমাৰ মানে তোমাৰ মোবাইল, কিন্তু ছ'চিয়েল মিডিয়াটো তোমাৰ নহয়। ছ'চিয়েল মিডিয়াটো বহুত মানে চাই, বহুত সৰু ছোৱালী আছে কিবা চাই, কিন্তু কিমানে ৰ'ষ্ট কৰলা, কিমানে কি কৰলা সিহঁতৰ লগত ফৰকে নপৰে। মাক চাই মই আহিছোঁ এইবাৰ ইচ্ছাত, মই পুৰা ফালিম, পুৰা ফালিম। নেক্সট ভিডিঅ'। আরে গেলা পাতিছে রিয়ান, গাড়ি উলা চালাও। गाड़ी स्टार्ट कर। থ্যাংক ইউ ফর মাই ওয়াচ টাইম ভিডিও। যদি ভিডিওটো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট চেনেল সাবস্ক্ৰাইব কৰিব। আজি ভিডিওটো একদম নৰ্মেল হ'ল, কাৰণ গাইজ মানে ভিডিঅ' চিডিঅ' বনাব একেবাৰে মুড নাই, তথাপিও গাইজ আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনাই দিছোঁ। নেক্সট ভিডিঅ' আহি যাইছে ধামাকা ধামাকা ৰ'ষ্টিং ভিডিঅ'। আপোনালোকক কমেণ্ট কৰক কাৰ পৰা দূৰত কৰিব লাগে।